हेलो एवरीवन पुनर एबार स्वागतम जनाइछु मोर एटा नतुन भिडिओলৈ সকলোৱে নিশ্চয় ভালে আছে আৰু সাকচোন ৰাতিপুৱাৰ পৰা বৰখুনে পৰি আছে আৰু ইফালে আজি হৈছে আমাৰ ককাৰ তিথি আৰু সেই উপলক্ষে আজি ঘৰত ভাগৱত পাঠ পঢ়া আছে আৰু সেই কাৰণে ভাইটি আৰু এয়া জেঠিমাই প্ৰসাদৰ কাৰণে ৰেডি কৰি আছে আৰু এইজন ভাইটি এজনে হৰাইখন আগবঢ়াবৰ কাৰণে ৰেডি কৰি আছে আৰু ভন্টিয়ে এয়া মালা বনাই আছে আটাৰ ফটোখনত লগা আৰু মই এয়া শান্তি পানী বনাই আছো আৰু ইয়াতে পানীৰ গিলাসত অকণমান গাখীৰ তিল আৰু চাউল সোণ ৰূপৰ অলংকাৰ অকণমান ডুবে দিব লাগে আৰু এইখিনি মানে গোটে ঘৰচৰত ছিটাই দিলে শুদ্ধ হোৱা বুলি কয় আৰু এইখিনি আপোনালোকৰ ফালে কি বুলি কয় আমাৰ ফালে সোণা ৰূপৰ পানী বুলিয়ে কয় আৰু এয়া ভাগৱত পাঠ পঢ়িব ধৰিছে আৰু মই এনে অকণমান ৰেকৰ্ড কৰি আনিছিলোঁ ভালকৈ মানে কৰিবলৈও ভাল নালাগে ন ভকতসকল আছে ভাবিব আৰু মোবাইলটো লৈ কি কৰি আছে তাৰ পৰা আহি এইবাৰ চাহৰ কাৰণে যোগাৰ কৰিব ল'লোঁ ফাৰ্ষ্ট গাখীৰখিনি গৰম কৰি লওঁ আৰু কৃষ্ণই মানে ভীষ্মৰ সন্মুখত মানে বহি আছে তেতে চতুৰ ভুজৰূপ মানে নাৰায়ণ শংখ চক্ৰ গদাপদ্ম হাতত আছে আৰু এই ৰূপটো বাকীগিলাই দেখা নাই তাৰমানে যাৰ মানে ভক্তি তাৰপিছত এবাৰ দুবাৰ মানে যাই চাইও আছোঁ আৰু চাহৰত যোগাৰ কৰি আছোঁ এয়া ভণ্টি আৰু মই সাজিবলৈ লৈছোঁ প্লেটবিলাক আৰু আমাৰ প্লেটবিলাকো সাজি ৰেডি হৈ গ'ল আৰু আমাৰ মিচুৰাণীয়ে এনেকৈ ৰখি আছে নিমকি চিমকি দেখিছেতো ইফালে খোজা খা আৰু এতিয়া ভাগৱত পাঠ পঢ়া হ'ল আৰু প্ৰসাদ বিলাই আছে প্ৰসাদ পানী খোৱাৰ পিছত তাৰপিছত চাহ দিয়া হ'ব কি কৰি আছা আৰু আমাৰ পাৰ্টনাৰ দুজনীক চাওঁচোন কেনেকৈ দুটাই তলত মুখামুখি হৈ বহি আছে এজনীয়ে প্ৰসাদ খাই আছে আৰু এজনীয়ে চাই আছে ভাবিছে কিবা বেলেগ খাইছে চাগে নিমকি চিমকি আৰু এয়া চাহ পানীও দিব ধৰিলে চাহ পানী খোৱাৰ পাছত এয়া আমি জলপানৰ কাৰণে ৰেডি কৰিলোঁ মানে চিৰা আৰু দৈ দিয়া হ'ব আৰু এই আমাৰ ঘৰৰে দৈ আমাৰ মানে ঘৰতে সৰুকৈ এটা দৈৰ বিজনেছ কৰিছোঁ আৰু মানে বৰষুণৰ কাৰণে বহুতে আহিবও নোৱাৰিলে আৰু মামাহঁতৰো মানে কোনোবা ঢুকাইছে সেইকাৰণে মামাহঁতৰো কোনো আহিব নোৱাৰিলে বেয়া লাগিছে পেহীহঁতেও বৰষুণৰ কাৰণে আহিব নোৱাৰিলে তো এইবাৰ এনেকৈয়ে গ'ল আৰু সৰুকৈ আৰু এতিয়া বাকী মানুহখিনিৰ চবখিনি খোৱা হৈ গ'ল এতিয়া আমিও চাহ খাব বহিছোঁ আৰু এইজনী আমাৰ হৈছে চানা আমাৰ ওচৰৰে এইগিৰিৰ হয় চববিলাক ভালে গ'ল মানুহখিনিয়ে খাই বৈ এতিয়া ঘৰে ঘৰে গৈছে আৰু আমিও চাহ পানী খাই আৰু কামবিলাক কৰিলোঁ চাফা কৰিলোঁ ঘৰ চৰ কিন্তু মানে বহুত আজি কষ্ট হ'ল 5:30 মানৰ পৰাই কাম কৰি আছোঁ উঠিছোঁ আৰু বৰষুণটোৰ কাৰণে ইমান প্ৰব্লেম হৈছে কিন্তু মানে মানুহখিনিক ভিতৰত বহিব দিছোঁতো তো ইমানো সেই হোৱা নাই কিন্তু অলপ লেতেৰা হয় ন বৰষুণ দি থাকিলে চাফা কৰি থাকিব লগা হৈছে এতিয়া আৰু ভাত পানী বনাব লাগে আৰু ইমান দেৰি হৈছে যিহেতু একদম চিম্পলকৈ বনাইছোঁ দালি চালাড আৰু পকৰি বনালোঁ সেনেকৈয়ে খাম আৰু কাৰণ বহুত দেৰিও হৈ গৈছে তাৰপিছত অকণমান ৰেষ্ট লৈ কিনে সন্ধিয়াৰ চাহ কাপো খাব টাইম হ'লে সেইকাৰণে গোটেইকেইজনৰ কাৰণে চাহ বনালোঁ মই চাকি গছ দেখিছেনে ইমান ৰাতিপুৱাই জ্বলোৱা হৈছিলে কিন্তু এতিয়াও নুমুৱাই নাই
তেওঁ ধুনীয়াকৈ জ্বলি আছে। এনেকৈ চাকি বহুত টাইম জ্বলি থাকিলে মনটো ভাল লাগে ন। আৰু তাৰপিছত এটা পাৰ্চেল আহিলে, সেইটো আনবক্সিং কৰি ল'লোঁ। আচলতে পাৰ্চেলটো মই আজি আহিব বুলি ভবাই নাই, 2 দিন আগতে অৰ্ডাৰ দিছিলোঁ, কিন্তু ইমান জল্দি আহি গৈছে। তেতিয়াহ'লে আজিলৈ ইমানখিনিয়ে। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে।